হৰে কৃষ্ণ ভূঞাৰ কবিতা মোক এখন পৃথিৱী দিয়া। এই পৃথিৱীত মানুহে চিনি পায় মানুহৰ মুখ, নিচিনে অন্তৰ। ভাৱৰীয়াৰ হাঁহিৰ খলকনিত কপে ৰংগমঞ্চ, আৰ কাপোৰৰ আঁৰত নাটকৰ ৰজাৰ ভোকৰ জুই, বিথোভেনৰ সমাধিত অৰ্কেষ্ট্ৰাৰ ফুল। এই পৃথিৱীত অভিনেতা বিজয়ী হয়, বাৰে বাৰে পৰাভূত আচল মানুহ। মানুহে চিনে আবাসগৃহ, কিন্তু নিচিনে ঘৰ। নীলাম বজাৰৰ পৰা কিনি অনা ভগা মনবোৰ সজাই থয় ড্ৰয়িং ৰুমত। দামী কাপোৰ আৰু অংগৰাগৰ সন্মুখত হাৰি যায় মন, হেৰাই যায় মনৰ মানুহ। ঠিক যেন খবৰ কাকতৰ ভাল গল্পটো মনত ৰাখি পাহৰি যোৱা লিখকৰ নামটো। টাবত বছৰি ফুলে ঋতুৰ ফুল, নুফুলে বনত। সততাৰ বুকুত মিথ্যাচাৰৰ অপবাদ। কবিতা পঢ়ে, কিন্তু নপঢ়ে কবিৰ হৃদয়খন। সেই পৃথিৱী মোক এখন পৃথিৱী দিয়া, হৃদয়ৰ আচল পৃথিৱী।